ৰাজনীতি পাঠটো কংগ্ৰেছৰ পৰাই শিকিলা ন 25 বছৰে তাতে আছিলে কি বালটো ছিঙি আছিলা তেতিয়া অসমত বিদেশী বাংলাদেশী নাছিলে নেকি অবৈধ বেদখল নাছিলে নেকি তুমি কি চকুত গান্ধাৰীৰ দৰে কাপোৰ বান্ধি তুমি মানে তাত মাল পানী কমিশন কমকে পাইছিলা আৰু ইয়াত আহি তুমি একছত্ৰী সম্ৰাট হলা অ বুলু মামা হিমন্ত তুমি যে নিজকে ৰজা ৰজা বুলি কৈ থকা বিভিন্ন ধৰণৰ আঁচনিবোৰ দি যে অসমৰ নাপায় ঘূৰি দিও নাপায় এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক লৈ পিনে এনেকা অপমানমূলক মন্তব্য সামাজিক মাধ্যমত ঘূৰি দিও নাপায় বন্ধুসকল মই এইটো ভিডিঅ' আপোনালোকক সম্পূৰ্ণ দেখুৱাম নাপায় ঘূৰি দিও মুঠেই নাপায় এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক লৈ পিনে এনেকা কুমন্তব্য সামাজিক মাধ্যমত একেবাৰে শুভাই নাপায় বুজিছেনে ঘূৰি দিও বন্ধুসকল মই ভিডিঅ'টো আপোনালোকক সম্পূৰ্ণ দেখুৱাম এই ঘূৰিজনীয়ে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কি ধৰণৰ ধুব লাগে আপুনি চাবোন কক চাফ এক্সেল কক নিৰ্মা চাবোন কক গৰু ধোৱা চাবোন কক যি চাবোন লাগে তাকেই ধুলাই কৰিছে আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰি সম্পূৰ্ণ ভিডিঅ'টো বুলু মামা হিমন্ত তুমি যে নিজকে ৰজা ৰজা বুলি কৈ থকা বিভিন্ন ধৰণৰ আঁচনিবোৰ দি যে অসমৰ জীয়াৰী বোৱাৰী সহজল মানুহসোপাক যে একেবাৰে বলিয়া কৰিছা বুলু তোমাক ৰজা কোনে পাতিলে লিখিত আকাৰে আমাক এখন দিবা আৰু এটা কথা অসমত ৰজা কেৱল জুবিন দা আৰু ৰাণী গৰিমা নাই খুদৌ আপুনি যিখিনি কথা কৈছে কোনো এতিয়ালৈকে মাইকালাল নাই এটা কথা আপোনাৰ পৰা কাটি যাব পাৰে আপুনি যিখিনি কৈছে একদম সত্য আৰু শুদ্ধ আৰু খুদৌ এটা আপুনি বুজি পাব লাগে যে আজিৰ যুগত সত্য আৰু শুদ্ধ কথাৰ ভাত নাই আপুনি সত্য ক'বই নাপায় আজিকালি কিয়নো ক'ব লাগে খুদৌ গতিকে তুমি এনে য'তে ত'তে মাথা মাৰি নুফুৰিবা 2026 চনত তুমি কেনেকে গাদী ৰক্ষা কৰিব পাৰা সেইটোহে অংক মাৰিছা আমাৰ আকৌ সেইবিলাক মতলব নাই ৰাইজৰ টকাৰে ৰাইজকে আঁচনি দিছা কংগ্ৰেছ হওক বিজেপি হওক অখিল প্ৰেমী হওক গৌৰৱ প্ৰেমী হওক লুৰিণ প্ৰেমী হওক যিহেই নহওক আমাক মুঠতে লাগে লংতে চবৰ পৰাই একেখন ৰিচিপতে লোৱা এইটো ভিডিঅ'ৰ জৰিয়তে খুৰিদ মই আপোনাক ধন্যবাদ দিব বিচাৰিছো কাৰণ আপুনি সঁচাখিনি উল্লেখ কৰি সাহস কৰিছে অ বুলু মামা হিমন্ত তুমি যে নিজকে ৰজা ৰজা বুলি কৈ থকা বিভিন্ন ধৰণৰ আঁচনিবোৰ দি যে অসমৰ জীয়াৰী বোৱাৰী সহজল মানুহসোপাক যে একেবাৰে বলিয়া কৰিছা বুলু তোমাক ৰজা কোনে পাতিলে দিবা আৰু এটা কথা অসমত ৰজা কেৱল জুবিন দা আৰু ৰাণী গৰিমা শইকীয়াবু গতিকে তুমি এনে য'তে ত'তে মাথা মাৰি নুফুৰিবা 2026 চনত তুমি কেনেকে গাদী ৰক্ষা কৰিব পাৰা সেইটোহে অংক মাৰিছা আমাৰ আকৌ সেইবিলাক মতলব নাই ৰাইজৰ টকাৰে ৰাইজকে আঁচনি দিছা কংগ্ৰেছ হওক বিজেপি হওক অখিল প্ৰেমী হওক গৌৰৱ প্ৰেমী হওক লুৰিণ প্ৰেমী হওক যিহেই নহওক আমাক মুঠতে লাগে লংতে চবৰ পৰাই একেখন ৰিচিপতে লোৱা দিনতেও একেখন ৰিচিপতে দিয়া এইবিলাক উল্টা পুল্টা কথাবিলাক কৈ নাথাকিবা 25 বছৰে কংগ্ৰেছ কৰিলা বাপেকৰ লগত ৰাজনীতি কৰা মানুহটো এতিয়া পুতেকৰ লগত ফেৰ মাৰা হেৰু তোমাৰ অস্তিত্ব বোলা বস্তুটো ক'ত এৰি থৈ জয়ন্তই হেনো বোলে গিৰ গাই গাখীৰ খাই মূৰত মাল আছে পিৰুজে সিন্ডিকেটৰ মাল পানী খাই তাৰ আকৌ থাকিবতো আকৌ মছলা বোলা বস্তুটো আৰু তুমিতো আৰু ক'বই নালাগে তোমাৰ ল'ৰাটোতো এতিয়া বাহিৰত থাকে হেৰো সিওতো 18টা 19টা কোম্পানী মালিক হৈ আছে সিওতো ৰাজনীতিৰ কথা গম নাপায় ঘপককে কোনোবা দিখন খাই থা চৰাই নিচিনা পৰি দিবহি কিয় বোলে এইটো কোনো হিমন্ত বিশ্ব শৰ্মাৰ পুতেক ৱা নাপায় নহয় তুমি ৰাজনীতি পাঠটো কংগ্ৰেছৰ পৰাই শিকিলা ন 25 বছৰে তাতে আছিলে কি বালটো ছিঙি আছিলা তেতিয়া অসমত বিদেশী বাংলাদেশী নাছিলে নেকি অবৈধ বেদখল নাছিলে নেকি তুমি কি চকুত গান্ধাৰীৰ দৰে কাপোৰ বান্ধি আছিলা অ তুমি মানে তাত মাল পানী কমিশন কমকে পাইছিলা আৰু ইয়াত আহি একছত্ৰী সম্ৰাট হলা মূল পানীটো তোমালৈকে যায় বাকীবোৰ ডিষ্ট্ৰিবিউটহে হয় আৰু আয়ো কালৰ কাল বিপৰীত কাল হৰিণেওচাতে বাগনিৰ গাল হাই হাই মামা আপোনাৰ কি দিন আহিলে সাধাৰণ এজন বুঢ়ী মহিলা চাক আপোনাৰ কেনেকা ধুলে আমি ভূতবিলাক বিশ্বাসতে দিম খুৰি আপুনি লাগি থাকক অসমবাসী ৰাইজৰ আশীৰ্বাদ আছে আপোনাৰ ওপৰত আপুনি যিমান পাৰে দুই থাকক তাৰপিছত হাতাও নতুন বিলাকক আহিব দে তহঁতে ৰিটায়াৰ লয় এতিয়া হেৰু চৰকাৰী চাকৰি কৰিলেও মানুহে এটা বয়সৰ পিছত ৰিটায়াৰ লয় আমনি লাগিলে একেসোপা মানুহকে চাই চাই সদায় সদায় পইচা ভৰা নতুন মানুহ দেখি পাম বুলি ইহঁতৰ একেসোপাই নাটক বুদ্ধি আমনি লাগিছে
এইবিলাক মানুহক চাই ধেত বন্ধু নাপায় খুৰীদেউ নাপায় ৰাজ্যৰ মুখ্যমন্ত্ৰীক লৈ পিনি নাপায় খুৰীদেউ নাপায় ৰাজ্যৰ মুখ্যমন্ত্ৰীক লৈ পিনি ৰাজ্যৰ মুৰব্বীক লৈ পিনি সামাজিক মাধ্যমত এই ধৰণৰ মন্তব্য খুৰীদেউ হোৱা নাপায় এই খুৰীদেউৰ কথাখিনি যদি যুক্তি আৰু সত্য বুলি ভাবে আপোনালোকে এই ভিডিঅ'টো লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিব